हेलो ভিউয়ার্স সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্য ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ধুনীয়া এটা ৰেচিপি লৈ আহিছো আহকচোন বাৰু কি বনাও চাওঁ প্ৰথমতে মই সয়াবিনখিনি পানীৰ পৰা টুকি লম মিক্সাৰ জাৰত দিবলৈ আনফালে মই পিয়াজ আৰু আদা ৰসুন হে মিক্সাৰ জাৰতে দিম একেলগে দিম সয়াবিনখিনি যাতে অকমানো পানী নাথাকে তেনেকৈ ধুনীয়াকৈ চেপি লব মিক্সাৰ জাৰত দি ললো তাতে পিয়াজ দিছো আৰু মই আলু বইল কৰি লৈছিলো এই বইল কৰা আলু দিছো লগতে পিঠাগুৰি দিছো পিঠাগুৰি অপচনেল হয় আপোনালোকে যদি পিঠাগুৰি নাথাকে বেলেগ কিবা দিব পাৰে আটা ময়দা নতুবা বেসন এতিয়া ভালদৰে মিলাই লম মই বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই এতিয়া ধুনীয়াকৈ সৰু এটা গোল গোল শেপ দিছো আপোনালোকে হয়তো বেলেগ কিবা দিব পাৰে এতিয়া এনেদৰে সকলোবোৰ ঠিক কৰি ললো আনফালে কেৰাহীত তেল গৰম হৈ গৈছে তাতে মই এনেদৰে দি দিছো জুইটো একেবাৰে কম কৰি লৈছো এতিয়া অলপ সময় মানে ভাজিম ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম ভিতৰটো যাতে ধুনীয়াকৈ সিজি যায় একেবাৰে যাতে মচমচিয়া হয় এই ৰেচিপিটো দুটা ধৰণেও খাব পাৰি গ্ৰেভি কৰিও খাব পাৰি আৰু এনেদৰে মানে সস দিবা গ্ৰীণ চাটনিৰ লগত চাহৰ লগত খাব পাৰি ইয়া লৈছো যে ইয়া হৈছে মগুৰ দালিখিনি বইল কৰি ললো পানী অকমানো নোহোৱাকৈ মানে লৈছো এতিয়া ধুনীয়াকৈ মঠি লৈছো যাতে অকনো টুকুৰা ভাবটো নাথাকে কেতিয়াবা হয়তো বইল কৰোতে মগুৰ দালিবোৰ সিজিবলৈ থাকি যায় ন তেনেকুৱা নহয় মানে সম্পূৰ্ণ ধুনীয়াকৈ সিজাকে লৈছো এতিয়া সম্পূৰ্ণ ব্ৰাউন কালাৰ হৈ গৈছে সিজি এতিয়া উঠাই দিম এটা ধুনীয়া ৰেচিপি হয় খুব কম সময়ৰ ভিতৰতে খাব পাৰি যিসকলে মানে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে কিন্তু ধুনীয়া ৰেচিপি তেওঁলোকে ট্ৰাই কৰি চাব পাৰে খাবলৈ বহুতেই টেষ্টি হয় এতিয়া পিয়াজ আৰু আদা ৰসুনবোৰ দিয়ে দিছো লগতে দিছো ইয়া দালচেনি টুকুৰা এটা আৰু তেজপাত ইয়া যিখিনি দালি মই মগুৰ দালিখিনি যে মঠি ৰাখিছিলো ইয়া দি দিছো এতিয়া অলপ সময় ভাজিম লগতে নিমখ দিছো নিজৰ সোৱাদ অনুসৰি দিব খাবলৈ কিন্তু বহুতেই বেছি সোৱাদ হয় আপোনালোকে পাৰিলে এবাৰ বনাই খাই চাব এতিয়া হৈ গৈছে কুহুমীয়া অকমান গৰম পানী দিছো কুহুমীয়া গৰম পানী দি অলপ সময় উতলাম ফেনৰ মানে যিটো ডাইলৰ ফেন ওলাই ফেনটো কাঢ়ি দিব লাগিব ইয়া চাওকচোন এতিয়া দি দিছো সয়াবিনৰ বল কেইটা এতিয়া লাহেকৈ হৈ গৈছে আৰু ইয়া মই আবেলি খাবৰ কাৰণে বনাইছিলো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মোৰ ভিডিওটো চাই কেনে পালে জনাব লগতে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আজিলৈ আহিছো বাই বাই